নমস্কাৰ দৰ্শকসকল আপোনালোকে চাই আছে টপ অসম লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ আৰু নতুন খবৰ চাও আহক আজিৰ খবৰসমূহ আজিৰ প্ৰথমটো খবৰ হৈছে নতুন ৰূপত স্থাপন হ'ব 1000খন বিদ্যালয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটীৰ বিভিন্ন বিদ্যালয় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত নতুন ৰূপত 1000খন আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে 1000খন বিদ্যালয়ৰ পুৰণি গৃহ ভাঙি নতুনকৈ বিদ্যালয় গৃহ সজাই তোলা হ'ব দেওবাৰে এই কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে সকলো চৰকাৰী বিদ্যালয়ে লাভ কৰিব নতুন আন্তঃগাঁথনি ইয়াৰ পৰীক্ষামূলক হিচাপে গুৱাহাটীৰ 10খন বিদ্যালয়ে প্ৰথম পৰ্যায়ত নতুন গৃহ লাভ কৰিব 1000খন বিদ্যালয়ৰ নতুন আন্তঃগাঁথনিৰ বাবে চৰকাৰে মুঠ 5000 কোটি টকা ব্যয় কৰিব বিদ্যালয় চৌহদত শ্ৰেণী কোঠাসমূহ নিৰ্মাণৰ পিছত অতিৰিক্তভাৱে ৰৈ যোৱা ঠাইত খেলপথাৰ নিৰ্মাণ কৰা হ'ব উল্লেখযোগ্য যে ৰাজ্যৰ মুঠ 4000 বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নতিকৰণৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে বিদ্যালয়সমূহৰ নতুন আন্তঃগাঁথনিৰ কাম 2026 চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনাৰ কথাও তেওঁ জনায় আহিছো দ্বিতীয়টো খবৰলৈ ভাৰত জোড়ো যাত্ৰা কোন ছাত্ৰ ছাত্ৰীৰ সৈতে একেলগে ৰাজপথত দৌৰ দিলে ৰাহুল গান্ধীয়ে বৰ্তমানে সমগ্ৰ দেশতে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা অব্যাহত আছে দক্ষিণ ভাৰতৰ পৰা আৰম্ভ হোৱা এই আন্দোলনে লাহে লাহে সমগ্ৰ দেশতে চলিবলৈ লৈছে 1 নৱেম্বৰৰ পৰা অসমতো ধুবুৰীৰ পৰা শদিয়ালৈ চলিব এই যাত্ৰা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ নেতৃত্ব দি থকা ৰাহুল গান্ধীয়ে দেওবাৰে পদযাত্ৰাৰ সময়ত হঠাতে বিদ্যালয়ৰ কেইজনমান ছাত্ৰ ছাত্ৰীৰ সৈতে দৌৰিবলৈ আৰম্ভ কৰে ৰাহুল গান্ধীয়ে হঠাৎ দৌৰাৰ লগে লগে তেওঁ নিৰাপত্তা কৰ্মী তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰেৱন্ত ৰেড্ডি আৰু অন্যান্যসকলেও পাছে পাছে দৌৰিবলৈ আৰম্ভ কৰে আহিছো তৃতীয়টো আৰু শেষৰটো খবৰলৈ ৰাছিয়াৰ আক্ৰমণৰ ফলত ইউক্ৰেইনত 40 লাখৰো অধিক ঘৰ অন্ধকাৰত এফালে শীতৰ আগমন ৰাছিয়াৰ আক্ৰমণৰ ফলত ইউক্ৰেইনত কিমান ধ্বংস হৈছে সেয়া যেন এতিয়া এটাকৈ পোহৰলৈ আহিবলৈ ধৰিছে কিছুদিন পূৰ্বে শিশুসকলৰ অন্ধকাৰ ভৱিষ্যতৰ ছবিখন প্ৰকাশ পাইছিল কিদৰে শিক্ষানুষ্ঠানসমূহ মিছাইল আক্ৰমণত ধ্বংস হৈছে কিদৰে খাদ্যৰ সংকটে দেখা দিছে পিছে এইবোৰ পোহৰলৈ আহিছে আন এক তথ্য ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে দাবী কৰা অনুসৰি ৰাছিয়াৰ নিৰ্বিচাৰ মিছাইল আক্ৰমণৰ ফলত দেশখনৰ বহু ঠাইত বিদ্যুতৰ সংযোগ ব্যাহত হৈ পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে দাবী কৰা অনুসৰি বিদ্যুতৰ সংযোগ ব্যাহত হৈ পৰাৰ ফলত প্ৰায় 40 লাখৰো অধিক লোকৰ ঘৰ প্ৰভাৱিত হৈছে বৰ্তমানে এফালে আকৌ শীতৰ আগমন হোৱাত ইউক্ৰেইনবাসীসকলৰ বাবে এক গভীৰ চিন্তাই দেখা দিছে দেশখনৰ বিদ্যুৎ আন্তঃগাঁথনিৰ ওপৰত ৰাছিয়াৰ বিমান আক্ৰমণৰ ফলত সমগ্ৰ যুদ্ধ বিধ্বস্ত দেশখনৰ প্ৰায় 4 নিযুত লোক বিদ্যুৎ কৰ্তনৰ ফলত প্ৰভাৱিত হৈছে যোৱা দুসপ্তাহত ইউক্ৰেইনৰ শক্তি গ্ৰিডত ৰাছিয়াৰ মিছাইল আৰু ড্ৰোন আক্ৰমণৰ ফলত দেশখনৰ কমেও 1/3 বিদ্যুতৰ সংযোগ ধ্বংস হৈছে আজিৰ বাতৰি ইমানেই আছিল আমি পুনৰ আহিম নতুন তথ্যৰ সৈতে অন্যান্য ন খবৰৰ বাবে আপোনালোকে চাই থাকিব টপ অসম যদিহে আপোনালোক নতুন দৰ্শক তেনে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ